নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত মই আকৌ মোৰ বাৰীখন দেখুৱাবলৈ আহিলোঁ দেই। ভাবিলোঁ আপোনালোককতো জাতিলাও কেইজোপা দেখুৱাই আছোঁ, আকৌ ভাবিলোঁ বহুত দিনৰ মূৰত জাতিলাও অৱস্থাখিনি দেখুৱাওঁ কি হৈছে। আৰু চাওকচোন জাতিলাও হেণ্ডালিখনত ইমানেই লাগিছে, জাতিলাও কি ক'ম, খাই আমনি লাগি গৈছে। ওচৰ চুবুৰীয়াকো দি আছোঁ, তেওঁলোকেও খাই খাই আমনি লাগি গৈছে। কিমান খাব একেবিধ বস্তু, খায়ো ভাল নালাগে। অৱশেষত কি কৰিছোঁ, এতিয়া গৰুক খুৱাই আছোঁ আৰু গৰু পেট ভৰিছে যিহেতু এতিয়া ঘাঁহ পানী একোৱেই নাই পথাৰত, সেইবাবে জাতিলাওবোৰ এনেদৰে কাটি কাটি খুৱাই আছোঁ। বজাৰত বিকিবলৈ মানুহ নাই। আৰু এইখিনি চাওক, কলিখিনি বেয়া হৈছে বাৰু, দৰৱ নাই মৰা যিহেতু। দৰৱ মাৰিলেতো বহুতেই ৰখিব, কিন্তু ঘৰত খোৱাৰ বাবে আমি দৰৱ মৰা নাই। হেণ্ডালিখনত প্ৰত্যেকটো তাৰমানে হেৰিতে লাগিছে আৰু হেণ্ডালিখনত ভৰি আছে, ইমানেই জাতিলাও লাগিছে, বহুত লাগিছে। আৰু পিছতীয়াকৈ এজোপা মই দি থৈছোঁহে বাৰু, কিন্তু থুপুকা জাতৰ নহয়, এইটো দীঘলীয়া। বৰষুণ পালেহে ভাল হ'ব, কিন্তু বৰষুণ নাই যিহেতু একদম খৰাং হৈ পৰিছে। লগতে ইয়াত দাংবডি কেইজোপা দেখিছেনে, দাংবডি কেইজোপাও চেহেৰা একেবাৰে বেয়া হৈ গৈছে, ৰঙা পৰি গৈছে। পানী কিমান আপুনি দমকলৰ পানী দিব, আমনি লাগি গৈছে। পানী দি দি বৰষুণ এজাক হোৱাহেঁতেন চেহেৰা সুন্দৰ হ'লহেঁতেন, কিন্তু বৰষুণৰ অভাৱতে এনেদৰে শুকাই খিনাই গৈছে দাংবডি। দীঘলীয়া জাত হ'লে, কিন্তু বৰষুণ নাই বাবে এনেদৰে চুটি চুটি হৈ গৈছে। পানী দি আছোঁ, কিন্তু বৰষুণৰ পানীৰ নিচিনা যিহেতু নহয়। এইখিনি খাই আছোঁ বাৰু, এডাল দুডালকৈ ঘৰত পাচলি, আৰু বেছি পাচলি নাই যিহেতু খৰাং বহুত পৰিছে। আগৰ পাচলিখিনিতো গোটেই মই উঠাই পেলালোঁ, মৰি গ'ল সেইখিনি। এতিয়া আকৌ নতুনকৈ মোৰ দিব হৈ আছে জিকা, তিয়ঁহ, তিতাকেৰেলা, এইখিনিতো ছিজন আহি গৈছে, এতিয়া মই দিব লাগিব, কিন্তু বৰষুণৰ অভাৱতহে মই দিয়া নাই। আৰু লগতে এজোপা মই টেঙা গছো বাৰীৰ একদম মানে পাকঘৰৰ ওচৰতে ৰুই লৈছোঁ, পাছফালে দমকলৰ ওচৰতে এজোপা পানী পাই থাকে কাৰণে টেঙাজোপা লাগি আছে বাৰু। টেঙা যিহেতু এতিয়া বজাৰত বহুত দাম, আৰু টেঙা লাগেই আৰু প্ৰতিটো সাজতে লাগে বুলি ক'লেও বেয়া নহয়। টেঙাটো নহ'লে দেখোন ভাতেই নাযায়, টেঙা বা জলকীয়া নহ'লে ভাতেই নাযায়। এই দুটা বস্তুৱেই মেইন আৰু ভাতৰ লগত খোৱা। সেইবাবে টেঙা এজোপাও মই এনেদৰে ৰুই লৈছোঁ ঘৰৰ কিনাৰতে। এজোপা ৰোৱা টেঙা হয় মোৰ, লাগে বাৰু, বহুত লাগে টেঙাজোপা। আৰু এই টিকলা টিকলা যে ৰঙালাও কেইজোপা দেখুৱাইছিলোঁ বগৰী চিঙোতে, চাওক কিমান ডাঙৰ হ'ল, হেণ্ডালিত উঠিয়ে গ'ল। বাজি ফুল মাৰিছে আৰু কলিও পেলাব বাজি ফুল মৰাৰ পিছতে। আৰু লগতে এইখিনি ছাই মই দি দিছোঁ, ছাই দি দিলে অকণমান পোক পতংগখিনি কমে। সৰু ভিডিঅ' এটা ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, বাই বাই।